বন্ধুসকল আজি মই যাম এখন কম্পিউটাৰ শিক্ষানুষ্ঠানলৈ শিক্ষা প্ৰতিষ্ঠানলৈ যোনখন প্ৰতিষ্ঠানত মই নিজে শিক্ষা গ্ৰহণ কৰিছিলোঁ মই মোৰ নিজৰ অনুভৱ কেনেকুৱা মই আপোনালোকক সম্পূৰ্ণ এই ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম লগতে মোৰ শিক্ষাগুৰু তথা ধ্ৰুৱ হাতলাৰ ছাৰৰ পৰা এই সকলো বিষয় মই জানিবলৈ চেষ্টা কৰিম আৰু বৰ্তমান যুগত যিহেতু কম্পিউটাৰ যুগ এই কম্পিউটাৰ যুগত কম্পিউটাৰৰ ভূমিকা কিমান এই ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণৰূপে দেখিবলৈ পাব তো ভিডিঅ'টো বন্ধুসকল এতিয়া অৱশেষত মই মোৰ লক্ষ্যস্থানত উপস্থিত হৈছোহি এয়া দেখিবলৈ পাইছে এয়া হৈছে নাৰায়ণপুৰ ৰোড অৰ্থাৎ তেজপুৰ গহপুৰ যোৱা ৰোড আমাৰ এক্ৰিট এডুকেশ্যনখন আছে বৰ্তমান ইণ্ডিয়ান বেংক অৰ্থাৎ এলাহাবাদ বেংকৰ নিলগতে ওচৰতে এয়া দেখিবলৈ পাইছে এয়া ওপৰত 2 মহলীয়াটোৱে হৈছে আমাৰ এক্ৰিট এডুকেশ্যনৰ প্ৰতিষ্ঠানটো তো বলকচোন ভিতৰলৈ মই আহি বৰ্তমান এক্ৰিট এডুকেশ্যন কম্পিউটাৰ শিক্ষানুষ্ঠানৰ ভিতৰত প্ৰৱেশ কৰিছোঁহি এয়া আমাৰ ধ্ৰুৱ হাতলা ছাৰ আপোনাক লাগাছু ব্লকলৈ স্বাগতম জনাইছোঁ ছাৰ মই আপোনাৰ এনেই পৰিচয়টো দিয়কচোন হয় মোৰ নাম হৈছে ধ্ৰুৱ হাতলা হয় আমাৰ বিহপুৰিয়াৰ নগৰৰ মাছমজিয়াতে এক্ৰিট কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰটো আছে এলাহাবাদ বেংকৰ সমীপত ছাৰ এই দূৰ দূৰণিৰ পৰা মোৰ ভিউৱাৰ্ছসকলে জানিব বিচাৰিছোঁ যে এই এগ্ৰিট এডুকেশ্যনখন ক'ত আছে মানে ইয়াৰ অলপ এড্ৰেছটো যদি অলপ ভালকৈ দিয়ে বিহপুৰিয়া এলাহাবাদ বেংকৰ ওচৰতে তেজপুৰ ৰোডত যিটো নাৰায়ণপুৰ ৰোড নাৰায়ণপুৰ ৰোডতে আছে পেট্ৰল পাম্পটো পাবগৈ নালাগে ছাৰ লাগাছু ব্লকৰ এই চেনেলৰ দ্বাৰা এতিয়া মোৰ প্ৰথম আপোনালৈ কুৱেশ্যন যে এতিয়া যিহেতু মেট্ৰিক হাই ছেকেণ্ডেৰী পৰীক্ষা সমাপ্ত হ'বলৈ হৈছে তো মেট্ৰিক পঢ়া বা হাই ছেকেণ্ডেৰী পঢ়া ষ্টুডেণ্টৰ কাৰণে এই কম্পিউটাৰ শিক্ষানুষ্ঠানলৈ আহি কোনটো কৰ্চ ল'লে ভাল মানে এতিয়া মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পাছতে বহুত ছাত্ৰ ছাত্ৰীয়ে কম্পিউটাৰ শিক্ষা ল'বলৈ আগ্ৰহ প্ৰকাশ কৰে আৰু আহেও গতিকে ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা এটা কোৰ্চ মানে নিৰ্বাচন কৰিব লাগিব যাতে সেই কোৰ্চটোৰ দ্বাৰা ছাত্ৰজন উপকৃত হয় চাওক এক বছৰীয়া এটা কম্পিউটাৰ পাঠ্যক্ৰম ধৰক এটা PGDCA কোৰ্চ আছে বা ADCA কোৰ্চ আছে MDC আছে কোৰ্চ আছে এটা PGDCA কোৰ্চটো আপোনাৰ BA পাছৰ পাছতহে ল'ব পাৰিব এজন ছাত্ৰই আৰু BA নপঢ়া আগত হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক লেভেলৰ কোৰ্চো আছে সেইখিনি লৈও ছাত্ৰ ছাত্ৰী মানে উপকৃত হ'ব পাৰে আৰু সেইখিনি কোৰ্চতো আপোনাৰ যদি এটা ছাত্ৰই যদি ভাবে যে মই এটা ভালকৈ কম্পিউটাৰ কোৰ্চটো লওঁ এটা কোৰ্চ যদি কৰে ভৱিষ্যতে সি নিশ্চিতভাৱে সেই কোৰ্চটো কৰি মানে এটা চৰকাৰী চাকৰি নহ'লেও নিজেই কিবা এটা কৰি পেলাই এটা ভাল কাম কৰি তেওঁ গোটেই ভৱিষ্যতটো গঢ় দিব পাৰিব মানে ছাৰ মোৰ এতিয়া দ্বিতীয়টো প্ৰশ্ন হৈছে আপুনি যিহেতু বুজাই দিলে যে মেট্ৰিক হাই ছেকেণ্ডেৰী বা ডিগ্ৰী লেভেলৰ ছাত্ৰ ছাত্ৰীয়ে কেনেদৰে কোনটো কৰ্চ ল'লে ভাল তো এজন ছাত্ৰই মানে এই এগ্ৰিট এডুকেশ্যনলৈ আহি এডমিশ্যনৰ প্ৰচেছটো কওকচোন বাৰু কেনেকুৱা ধৰণৰ প্ৰচেছ কৰিবলগীয়া হয় এডমিশ্যনটো এজন ছাত্ৰই যদি একো নাজানে বা একো নজনাকৈ যদি আহে এডমিশ্যন ল'বলৈ আমাৰ দুটাই ছিষ্টেম থাকে এটা অফলাইন আৰু এটা অনলাইন আপুনি আপোনাৰ নিজৰ মোবাইলৰ পৰাও আমাৰ পৰ্টেলত গৈ আপুনি অনলাইন মানে এডমিশ্যনটো কৰিব পাৰে আৰু অনলাইন এডমিশ্যনটো কৰিলে আপোনাৰ ডকুমেণ্টছ ধৰক মেট্ৰিকৰ এডমিট চাৰ্টিফিকেট আৰু ফটো এইকেইটা হ'লে আপুনি অনলাইন এডমিশ্যনটো কৰিব পাৰিব মানে আৰু অফলাইনো ব্যৱস্থা আছে আপুনি অফলাইনো কৰিব পাৰিব মানে যিটো আপোনাৰ ভাল হয় সেইটোৱে আপুনি কৰিব পাৰিব বিশেষকৈ এতিয়া আমি চব যিহেতু পৃথিৱীতে অনলাইন হৈ গ'ল আমাৰো অনলাইনে চলি আছে অফলাইনটো নাথাকে যদি কিবা বোলে নেট বেয়া থাকে বা তেতিয়াহে আমাৰ অফলাইন হয় বা ষ্টুডেণ্টে অনলাইন কৰিব নোৱাৰিলেও আমাৰ পৰা কৰি দিওঁ অনলাইন হৈ যায় বন্ধুসকল মই এইখিনিতে আপোনালোকক ক'ব বিচাৰোঁ যে মোৰ এই চেনেলৰ ডেছক্ৰিপশ্যন বক্সত এই লিংকটো থাকিব আপোনালোকৰ যদি ইচ্ছুক হয় এই কৰ্চটোৰ কাৰণে তো আপোনালোকে ডেছক্ৰিপশ্যন বক্সৰ লিংকটোত গৈ ক্লিক কৰি আপোনালোকে ইয়াত এডমিশ্যন কৰিব পাৰে ছাৰ মোৰ তৃতীয়টো প্ৰশ্ন হৈছে যে এতিয়া যিহেতু এগ্ৰিটত বহুত ষ্টুডেণ্টে ইয়াত ক্লাছ কৰি আছে তো ইয়াত মেট্ৰিক বা হাই ছেকেণ্ডেৰী ডিগ্ৰী লেভেলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে
ডিগ্ৰী লেভেলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আপুনি PGDCৰ কথা কৈছে হয় এই PGDC বা হাই ছেকেণ্ডেৰী মেট্ৰিক লেভেলৰ এই ইহঁতৰ কোৰ্চৰ ভিতৰত কি মানে ছাবজেক্ট থাকে লেচন এতিয়া কোৰ্চৰ ভিতৰত কি থাকে বুলি ক'লে আপোনাৰ মাইক্ৰ'ছফ্ট ৱৰ্ডৰ পৰা মাইক্ৰ'ছফ্ট অফিচটো গোটেই মাইক্ৰ'ছফ্ট অফিচটো ফটোশ্বপ পেজ মেকাৰ কৰেল চি প্ৰগ্ৰেমখিনি টেলি DTP আছামিজ DTP হিন্দী DTP কৰেল ৰ এই গোটেইখিনি বস্তুৱে সোমাই থাকে আৰু বিশেষকৈ মানে কোৰ্চবিলাক কোৰ্চ ৱাইজ গোটেই কোৰ্চ ষ্ট্ৰাকচাৰবিলাক বেলেগ বেলেগ সেইখিনি এতিয়া ক'বলৈ গ'লে মানে বহুত দীঘলীয়া হ'ব কোনটো মানে কোৰ্চেই আছে আমাৰ ইয়াতে 15টামান কোৰ্চ আছে যে প্ৰত্যেকটোৰে মানে হেৰিবিলাক ষ্ট্ৰাকচাৰখিনি বেলেগ বেলেগ মই এতিয়া জেনেৰেল এটা কোৰ্চৰ ভিতৰত কি থাকে মই সেইখিনিয়ে আপোনাক ক'লোঁ মানে বাকীখিনি ক'বলৈ হ'লে ধৰক অলপমান টাইম লাগিব হয় এতিয়া মোৰ চতুৰ্থটো প্ৰশ্ন হৈছে যে মই অথনিতে এইটো প্ৰশ্ন কৰিব লাগিছিলে যে এই এগ্ৰিড এডুকেশ্যনত অনলাইন বা অফলাইনভাৱে ইয়াত কিমানত মানে কিমান ফিজ দি মানে ইয়াত এডমিশ্যন কৰিব পাৰিব এডমিশ্যনৰ কথাটো এনেকুৱা হয় বছৰত আমি এবাৰ বা দুবাৰ আমি মানে বিনামূলীয়া এডমিশ্যন দিওঁ হয় যিহেতু চাওক গোটেই পৃথিৱীখনত আমি যদি চাবলৈ যাওঁ ধনী আৰু দুখীয়া আৰু মধ্যবিত্ত এই তিনিটা শ্ৰেণীয়ে বসবাস কৰি আছে হয় আৰু আমি চাবলৈ গ'লে ধনী বা মধ্যবিত্তখিনিয়ে নামভৰ্তিৰ ক্ষেত্ৰত একো আপোচ নোহোৱাকৈ যিমানটো ফিজ হয় সিমানটো ফিজে দিব পাৰে কিন্তু যিখিনি আমাৰ দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে কি হয় 2000 টকা বা 3000 টকা মানে ব্যয় কৰি নামভৰ্তি কৰিবলৈ অকণমান অসুবিধা হয় কিন্তু ছাত্ৰজনৰ মনত সদায় এটা ভাৱ থাকে যে মই কম্পিউটাৰটো পঢ়োঁগৈ মানে মোৰ লগৰজনে পঢ়িছে ময়ো পঢ়োঁগৈ কিন্তু অৰ্থনৈতিক ক্ষেত্ৰত পিছপৰা হোৱাৰ কাৰণে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিবলৈ অলপ অসুবিধা পায় আমি এনেকুৱা ষ্টুডেণ্ট পাইছোঁ যে ছাৰ আমি ইমানটো এডমিশ্যন দিব নোৱাৰোঁ গতিকে আমি এইবছৰ এটা বিশেষ পদক্ষেপ লৈছোঁ আমি 120জন ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়াকৈ নামভৰ্তি ইয়াতে দিছোঁ সেই সুবিধাটো ছাত্ৰ ছাত্ৰীসকলে পাব যিমান আমাৰ ধনী হওক দুখীয়া হওক মধ্যবিত্ত হওক এই তিনিটা শ্ৰেণীৰ কাৰণে সকলোৰে কাৰণে আমি মানে এইবাৰ 120টা ছিটৰ কাৰণে আমি বিনামূলীয়া নামভৰ্তি আগবঢ়াইছোঁ ইতিমধ্যে ছাৰে বুজাই দিলে যে ইয়াত এডমিশ্যনৰ ফিজ সম্পূৰ্ণৰূপে ফ্ৰী তো মই ডিগ্ৰী পঢ়া হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক পঢ়া ষ্টুডেণ্টসকলক অনুৰোধ কৰিছোঁ যে ইয়ালৈ এগ্ৰিড এডুকেশ্যনলৈ আহক আৰু ইয়াতে এডমিশ্যন কৰক তো এতিয়া মই ছাৰক এতিয়া এটা প্ৰশ্ন সুধিব বিচাৰিম যে ছাৰ যিহেতু ইয়াত কম্পিউটাৰ শিক্ষা শিকোৱা হয় তো ইয়াৰ পৰা এই এগ্ৰিড এডুকেশ্যনৰ পৰা পাছ কৰি গৈ মানে ইহঁতৰ জীৱনটো ক'ত ষ্টাব্লিছ হৈছেগৈ ইয়াত জব গেৰাণ্টি আছে নেকি চাওক জব গেৰাণ্টি বুলিতো আমি ক'ব নোৱাৰোঁ কিন্তু এজন ছাত্ৰই ইয়াতে এটা কম্পিউটাৰ পাঠ্যক্ৰম শেষ কৰি এতিয়া বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি হওক বা বেচৰকাৰী হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক আমাৰ ইয়াৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰীয়ে 85% ছাত্ৰ ছাত্ৰীয়ে উপকৃত হৈছে আৰু বহুজনে চৰকাৰী চাকৰি পোৱাৰ ক্ষেত্ৰতো সুবিধা হৈছে যিহেতু চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো কম্পিউটাৰ যিখন চাৰ্টিফিকেট সেইখন আজিকালি মানে মাষ্ট বি লগাই হৈছে প্ৰত্যেকটো জবতে থাকেই যে কম্পিউটাৰ চাৰ্টিফিকেট বা কম্পিউটাৰ ডিপ্ল'মা বুলি থাকে সেই ক্ষেত্ৰতো সহায়ক হৈছে বা ছাত্ৰজনে যদি ভাবিছে মই কোম্পানীত এটা জব কৰোঁ কোম্পানীত জব কৰিবলৈ যোৱাৰ ক্ষেত্ৰতো কম্পিউটাৰটো শিকি লোৱাৰ কাৰণে তেওঁ এটা সহায়ক হৈছে আৰু নিজে যদি ভাবিছে যে মই কম্পিউটাৰ এখন দোকান খোলোঁ কম্পিউটাৰ প্ৰিণ্টিং এটা প্ৰেছ খোলোঁ কম্পিউটাৰ DTP চেণ্টাৰ এটা খোলোঁ কিন্তু বা অনলাইন যিহেতু জব অনলাইন বা আজিকালি অনলাইনে হয় অনলাইন চেণ্টাৰ এটা খোলোঁ সেই ক্ষেত্ৰতো মানে ছাত্ৰজনে ইয়াত কম্পিউটাৰটো পঢ়ি মানে ঘৰত বহি থাকিবলগীয়া নহয় মানে এই ক্ষেত্ৰত মানে কম্পিউটাৰটোৱে বহুত সহায় কৰে যে ছাত্ৰজন মানে উন্নতি হওক বা বিভিন্ন ধৰণৰ কাম কাজে ব্যৱসায়িক বাণিজ্যই মানে ছাত্ৰজনে ভালকৈ আগবাঢ়ি যাব পাৰে হয় হয় ছাৰ মই এইখিনিতে কথা এটা জানিব বিচাৰিম যে এতিয়া যিহেতু আপুনি ক'লে যে মানে ইহঁতৰ জীৱনটো ষ্টাব্লিছ কৰিব পাৰি ইয়াৰ আপুনি উদাহৰণ দিব পাৰিব নেকি চৰকাৰী জব কৰা মানে এইখন এতিয়া মই নামখিনি হয়তো পাহৰি গৈছোঁ কিন্তু লিষ্টখন উলিয়াই ল'লে আমাৰ হাতত এতিয়াও আছে আমাৰ ৰেকৰ্ড কিছুমান থাকে যে কোন বছৰত কোনজন ছাত্ৰই চৰকাৰী চাকৰি পাইছে বা ব্যৱসায়িকভাৱে সফল হৈছে সেইখিনি আপোনাক মই দি দিব পাৰিম
ছাৰ ধন্যবাদ আপুনি যে ইমান ধুনীয়াকৈ এগ্ৰিড এডুকেশ্যনৰ কেনেকৈ ধৰণে এডমিশ্যন কৰিব লাগে কোনটো কৰ্চ ল'লে ভাল আপুনি সম্পূৰ্ণৰূপে বুজাই দিলে তো মোৰ ভিউৱাৰ্ছসকলে চাগে বুজি পালেই তো এতিয়া মই কম্পিউটাৰ এডুকেশ্যনৰ এই ক্লাছ কৰা ঠাইটো অলপ দেখুৱাবলৈ চেষ্টা কৰিম নিশ্চয় পাৰিবা আৰু তোমালোক অশেষ ধন্যবাদ হয় হয় ধন্যবাদ তো বলকচোন বাৰু ভিতৰলৈ ক্লাছ কৰা ৰুমৰ ভিতৰলৈ এয়া দেখিবলৈ পাইছে ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান ক্লাছ কৰি আছে তো আমাৰ ওচৰত আছে এয়া দেখিবলৈ পাইছে আমাৰ বাই এতিয়া ক্লাছ কৰি আছে বা তোমাৰ নামটো কৈ দিয়াচোন নমস্কাৰ মোৰ নাম শ্ৰী ৰিজু হাজৰিকা হয় তোমাৰ ঘৰ কেন্দুগুৰি অঁ আচ্ছা তুমি কোনটো কোৰ্চ কৰি আছা মানে মই Hslc কোৰ্চ কৰি আছোঁ 1 ইয়াৰৰ ধন্যবাদ বা তুমি ধুনীয়াকৈ বুজাই দিয়াৰ কাৰণে তো এতিয়া মই আৰু এজনী বাৰ পৰা জানিব বিচাৰিম তেখেতৰ মন্তব্যটো বা তোমাৰ নামটো কৈ দিয়াচোন নমস্কাৰ মোৰ নাম শ্ৰী জিন্তিকা মান হয় তোমাৰ ঘৰ মোৰ 1 নং দহগৰীয়া হয় 1 নং দহগৰীয়া হয় তুমি কোনটো কোৰ্চ কৰি আছা এনে MDCA কোৰ্চটো কৰি আছোঁ এতিয়া হয় এয়া আমাৰ বায়েহে ক'লে যে 1 নং দহগৰীয়াৰ পৰা আহিছে বুলি কৈছে তো আমাৰ বিহপুৰীয়াৰ পৰা বহুত দূৰতে এই ঠাইটো ইমান দূৰৰ পৰা আহি আমাৰ ইয়াত কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিছেহি এয়া আমাৰ ওচৰত আছে আমাৰ শিক্ষয়িত্ৰী তথা আমি বা বুলিয়ে কওঁ মৰমতে বা তোমাৰ মানে এইখন শিক্ষানুষ্ঠানত কিমান বছৰৰ পৰা কৰ্মৰত কৰি আছা 2 বছৰ হয় হয় বা তোমাৰ নামটো কৈ দিয়া মানে নকলা পলি বৰা হয় হয় ধন্যবাদ মই মোৰ ফালৰ পৰা তোমালোকক সকলোকে অনাগত দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ যাতে কম্পিউটাৰ ক্লাছটো ভালকৈ কমপ্লিট কৰা ওচৰত আছে ছাৰ আপোনাৰ পৰিচয়টো দিয়কচোন নমস্কাৰ হয় দেৱজিৎ দত্ত হয় ছাৰ আপুনি এগ্ৰিড এডুকেশ্যনত আপুনি কিমান বছৰৰ পৰা ইয়াত কৰ্মৰত হৈ আছে পৰিয়ালৰ লগত মানে জইন কৰা মোটামুটি আজি 11 বছৰ হ'ল হয় ইয়াত ছাৰ এনেই আপোনাৰ ইয়াত কৰ্মৰত হৈ কেনেকুৱা অনুভৱ ইয়াতো সকলো অকল আমি বুলিয়েই নহয় হয় ইয়াত প্ৰতিজন ষ্টুডেণ্ট প্ৰতিজন অভিভাৱক হয় সকলো আমাৰ এই এক্ৰিটটোৰ লগত জড়িত হৈ আছে হয় আৰু এক্ৰিট এটা কম্পিউটাৰ ব্ৰাঞ্চেই নহয় হয় এক্ৰিট এটা পৰিয়ালৰ নিচিনাকৈ সকলো শ্ৰেণীৰ সকলো মাধ্যমৰ সকলো ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত পঢ়িব পৰা এটা সুব্যৱস্থা আমি ৰাখিছোঁ প্ৰতি বছৰে তোমাৰ মিনিমাম 5জন আমি দুখীয়া ল'ৰা বা ছোৱালীক আমি ইয়াৰ পৰা আমি পাঠদান দিছোঁ ফ্ৰীকৈ হয় আৰু অনাগত দিনতো আমি এনেকেই দুখীয়া ছাত্ৰ ছাত্ৰী বা বিকলাংগ ছাত্ৰ ছাত্ৰীক আমি সহায় কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হয় হয় ছাৰ ধন্যবাদ আপোনাৰ মন্তব্যৰ কাৰণে